হাই ফ্ৰেণ্ডসকল, মই মল্লিকা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পালেং পুৰি এটা ৰেচিপি। সেয়া দেখিব পাৰিছে পালেং, তাৰপিছত পিঁয়াজ, নহৰু, জলকীয়া আৰু অলপমান জিৰা মই এনেদৰে ভালদৰে পেষ্ট বনাই লৈছোঁ। মিহি পেষ্ট নহ'লেও হয়, এনেধৰণৰ হ'লেই হ'ব। মই এনেধৰণৰ এটা পেষ্ট বনাই লৈছোঁ। প্ৰথমতে পালেংখিনি 2-3 মিনিট সময়ৰ কাৰণে গৰম পানীত অকণমান ৰাখি দিব পাৰে, তেতিয়া পেষ্ট বনাবৰ কাৰণে সুবিধা হয়। মই যিহেতু লৰালৰি কৰিছোঁ সেইকাৰণে আৰু যিহেতু সকলোৱে ৰাতিপুৱা অকণ সময় বৰ লৰালৰি হয়, আৰু ইয়াত দেখিছে মই লৰালৰিতে এনেধৰণে পেষ্ট বনাই লৈছোঁ। আৰু পুৰি বনাবৰ কাৰণে আমাক যিমান আটাৰ প্ৰয়োজন হ'ব, মানে যিমান পৰিমাণৰ বনাওঁ আমি ইয়াত কি হৈছে আটাখিনি এড কৰিব লাগিব। মই ইয়াত দেখিছোঁ আশীৰ্বাদ আটা লৈছোঁ। আপোনালোকে যি আটা ব্যৱহাৰ কৰে বা যি এনেধৰণৰ আটা খায় আপোনালোকে বা ময়দাও ব্যৱহাৰ কৰিব পাৰে। এয়া দেখিব পাৰিছে মই এতিয়া ইয়াত এই আটাখিনি এড কৰি দিলোঁ। তাৰপিছত আটাখিনিত আমি দিব লাগিব পৰিমাণ মতে নিমখ। সেয়া দেখিছে অলপমান মই আটাৰ জোখত নিমখ এড কৰি দিছোঁ। যিহেতু পালেঙো দিয়া হৈছে, পালেঙতো অলপমান নিমখৰ প্ৰয়োজন হ'ব, গতিকে এয়া দেখিছে অকণমান দিছোঁ মই নিমখ। আৰু আপোনালোকে ইয়াত কি হয় মছলা ব্যৱহাৰ কৰিব পাৰে। যিহেতু মোৰ অকণমানি ছোৱালী এজনী আছে, তাইও বেছি নাখালেও অকণমান হ'লেও মুখত দিব, মই সেইকাৰণে ইয়াৰ কোনো ধৰণৰ জ্বলা ব্যৱহাৰ কৰা নাই। আপোনালোকে ইয়াত জ্বলা ব্যৱহাৰ কৰিব পাৰে। যিহেতু মোৰ অকণমানি ছোৱালী এজনী আছে, তাইও যিহেতু অকণমান মুখত দিব, মই সেইকাৰণে ইয়াত জ্বলা ব্যৱহাৰ কৰা নাই। মোৰ ইয়াত আৰু অকণ মই আটা এড কৰিম। এয়া দেখিছে মোক অকণমান গৰম পানীৰ প্ৰয়োজন হ'ব। মই এইদৰে অকণমান পানী গৰম কৰি ৰাখিছিলোঁ, আৰু এতিয়া মই ইয়াত এই পানীখিনি দি ভালদৰে এইখিনি ডোটো বনাই ল'ম। যিহেতু ৰাতিপুৱা বেলা সকলোৰে লৰালৰি হৈয়ে সকলো কামৰ কাৰণে ওলাই যায়, ৰাতিপুৱা বেলা লৰালৰি হয়, আৰু এইকণ সময়ত কি হয় এনেধৰণৰ ভিডিঅ' কৰিবৰ কাৰণে অলপ অসুবিধা হয়। তথাপিও মই ভাবিলোঁ যিহেতু মই বনামেই, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ আগতো মই এইটো শ্বেয়াৰ কৰোঁ। মোক দেখিছে আৰু অকণমান আটাৰ প্ৰয়োজন হ'ব। মই ইয়াত দেখিছোঁ ইয়াত দেখিছে মই এইখিনি মঠি আছোঁ। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ মা মছলা ব্যৱহাৰ কৰিব পাৰে। মোৰ কচুৰি মেথি আছিল, কিন্তু মোৰ দিয়াহে নহ'ল। আপোনালোকে হয়তো ঘৰত এনেদৰে পুৰি খাওঁতে কচুৰি মেথি ব্যৱহাৰ কৰি খায়েই। মই আপোনালোকক দেখাবলৈ উলিয়াই থৈছিলোঁ, কিন্তু লৰালৰি কোবত মই এইটো এড কৰিবৰ কাৰণে ইয়াত পাহৰি গ'লোঁ। এইখিনি আমি ভালদৰে মঠি ল'ম। ফ্ৰেণ্ডসকল দেখিছে পালক পুৰিৰ লগত মই খাবৰ কাৰণে এয়া বুট দাইল, আলু, গাজৰ, ৰঙালাও এনেকৈ কৰি অলপ মানে গ্ৰেভি টাইপ বনাইছোঁ। ইয়াত দিছে উতলি আছে। আপোনালোকে যিকোনো ধৰণৰ ভাজিৰ লগত খাব পাৰে, বৰ ভাল লাগে পালক পুৰিটো খাই। সকল দেখিব পাৰিছে এয়া মই পুৰিটো এনেদৰে বহাই দিছোঁ। আৰু যিহেতু পালেংটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল, এনেদৰে খালে আমাৰ খাবলৈও সোৱাদ হয় বা নতুন কিবা এটা খোৱাও হয়। সেইকাৰণে এনেদৰে আপোনালোকে কেতিয়াবা বনাই খাই চাব, আৰু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আপোনালোকে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' পাব, বহুত দীঘলীয়া হয় ভিডিঅ'বোৰ, কিন্তু মই অতি সাধাৰণভাৱে ঘৰতে কেনেদৰে বনাই খাব পাৰি তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ বিচাৰিলোঁ। সেয়া দেখিছে এটা এটা কৰি পিনি মই এনেদৰে পুৰিখিনি বনাই লৈছোঁ। শেষত আপোনালোকক মই ভালদৰে দেখাই আছোঁ। ইয়াৰ ফ্ৰেণ্ডসকল দেখিব পাৰিছে মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এইফালে দেখিছে এয়া বুটৰ দাইল, এইফালে দেখিছে এয়া পালেং পুৰি। আপোনালোকে হয়তো দেখি ধৰিব পাৰিছে কিমান কোমল হৈছে, আৰু লগতে চাওক পালেঙৰ কিমান সুন্দৰ এটা ৰং সেউজীয়া উঠিছে। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে, আৰু এনেদৰে আপোনালোকে পালেং পুৰি ঘৰতে সহজতে বনাই খাব পাৰিব।